নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ 6 নম্বৰ পাঠটো অল এবাউট ড্ৰামা এই পাঠটো আমি আলোচনা কৰিবলৈ লৈছোঁ। অল এবাউট ড্ৰামা মানে নাটক সম্বন্ধীয় সকলো কথা। এতিয়া আমি আৰম্ভ কৰোঁ। Mother, I have good news, came in Meena shouting. What is it? asked her mother. মা, I have a good news. মোৰ ওচৰত ভাল খবৰ এটা আছে। Came in Meena shouting. মীনা চিঞৰি আহি কৈছিল। What is it? asked her mother. কি খবৰনো বুলি মাকে সুধিছিল। The annual function of our school will be held next month. আমাৰ বিদ্যালয়ৰ যিটো বছৰেকীয়া কাৰ্যসূচী ফাংচন অহা মাহত অনুষ্ঠিত হ'ব। Our class will present a play that was decided today. আমাৰ শ্ৰেণীয়ে তাত এখন প্লে কৰিব। প্লে মানে নাটক এখন কৰিব, সেইটো সিদ্ধান্ত লোৱা হ'ল। মীনা ৰিপ্লাইড মানে মীনাই উত্তৰ দিছে। Her mother smiled and said, Fine, that's good news. Her mother smiled and said, তাই মাকে হাঁহিছিল আৰু কৈছিল, Fine, বৰ ভাল কথা, that's a good news. এইটো বহুত ভাল খবৰ। But what's the name of the play? কিন্তু নাটকখনৰ নামটো কি? নাটকখনৰ নামটো What's the name of the play? We will play Jerengar Sati. And do you know, I will perform the role of Jaimati. Is it not wonderful? আমি নাটক কৰিম জেৰেঙাৰ সতী বুলি যিটো নাটক আছে। এণ্ড ডু ইউ ন' তুমি জানানে, আই উইল পাৰফৰ্ম দ্য ৰোল অফ জয়মতী। মই জয়মতীৰ ভূমিকা তাত পালন কৰিম, মানে জয়মতীৰ কেৰেক্টাৰটো বা জয়মতীৰ চৰিত্ৰটো মই পাঠ কৰিম। ইজ ইট নট ৱাণ্ডাৰফুল? এইটো বৰ ভাল কথা নহ'বনে? মীনা ফেল্ট এক্সাইটেড এ বিট। মীনা এইখিনি কৈছেও আৰু খুব আনন্দিত হৈছে। হাৰ মাদাৰ হাগড হাৰ। তাৰ মাকে তাইক আঁকোৱালি লৈছে। অহ ডিয়াৰ, ইটছ ৰিয়েলি এ গুড নিউজ। মোৰ কণমানিজনী, এইটো বহুত ভাল খবৰ। বাট ইউ উইল হেভ টু আণ্ডাৰষ্টেণ্ড দ্য ৰোল ফাৰ্ষ্ট। কিন্তু তুমি আৰম্ভণিতে তুমি আৰম্ভণিতে সেই ৰোলটো যিটো তুমি ভূমিকা পালন কৰিবা সেইটো আণ্ডাৰষ্টেণ্ড মানে বুজি ল'ব লাগিব দেই কৈছে। দেন অনলি ইউ উইল বি এবল টু পাৰফৰ্ম প্ৰপাৰলি। তেতিয়াই তুমি বৰ ভালকৈ তুমি নাটকটো কৰিবলৈ পাৰিবা। ইয়াৰ পিছত চাওঁ। Meena said promptly, I know the story of Jaymati. মীনাই লগে লগে ক'লে, মই জয়মতীৰ কাহিনীটো জানো নহয় মা। She was a brave woman and thought for the good of her motherland. She was তাই এগৰাকী brave woman, বৰ সাহসীয়াল নাৰী আছিল। And thought for the good of her motherland, আৰু দেশৰ মাতৃৰ কাৰণে বহুত ভাবিছিল, ভাল কথাটো ভাবিছিল। হাৰ মাদাৰ নোডেড, মাকে মূৰ জুপিয়ালে, হয় য়েছ মাই চাইল্ড, হয় মোৰ বাচ্চা। চি ৱাজ এ ৰিয়েল পেট্ৰিয়ট, তাই সঁচাকৈ এগৰাকী মহান প্ৰকৃত দেশপ্ৰেমী বা দেশভক্ত। চি ৱান্টেড টু ছেভ দ্য কাণ্ট্ৰি ফ্ৰম দ্য মিছৰুল অফ লৰা ৰজা, দ্য চাইল্ড কিং। তাই বিচাৰিছিল তাই এই দেশখনক মিছৰুল মানে বেয়া কুশাসনৰ পৰা, ল'ৰা ৰজাৰ কুশাসনৰ পৰা পৰিত্ৰাণ দিবলৈ বিচাৰিছিল। চ' চি চেণ্ট হাৰ হাজবেণ্ড ইন টু হাইডিং, সেইকাৰণে তাই নিজৰ গিৰিয়েকক লুকাই থাকিবলৈ পঠিয়াই দিছিল। ইয়াৰ পিছত মীনা ছেড, মীনাই কৈছিল, আই ন' গাদাপানি ৱাজ হাৰ হাজবেণ্ড এণ্ড হি ফ্লেড টু নাগা হিলছ। তো মীনাই কৈছে আই ন' মানে মই জানো। গদাপানী
তাইৰ হাজবেণ্ড মানে স্বামী আছিল আৰু তেওঁ নগা পাহাৰলৈ পলাই গৈছিল। বাট দ্য চাইল্ড কিং চামন্ড হাৰ, আৰু সেই ল'ৰা ৰজাজনে তাইক মাতি পঠিয়াইছিল বা ধৰাই আনিছিল। হিজ মেন টৰ্চাৰ্ড হাৰ ইন এন অপেন ফিল্ড নেম জেৰেঙা। তেওঁৰ মানুহবিলাকে মানে ৰজাৰ মানুহবিলাকে তাইক টৰ্চাৰ কৰিছিল, অত্যাচাৰ কৰিছিল। অপেন ফিল্ড মানে মুকলি পথাৰ, সেই পথাৰখনৰ নাম ফিল্ড নেমড জেৰেঙা, জেৰেঙা নামৰ পথাৰ। She didn't tell them about her husband. তাই কিন্তু নিজৰ হাজবেণ্ড স্বামীৰ বিষয়ে একো নক'লে। And so they killed her. আৰু সেইকাৰণে তাইক অত্যাচাৰ কৰি কৰি মাৰি পেলালে। Oh mother, it is a sad story. এইটো বহুত দুখ লগা কৰুণ কাহিনী নহয়নে? তাৰপিছত চাওঁ, her mother hugged her and said, look Meena, Jaimati was a sati, a great woman. তাইৰ মাকে তাইক hugged মানে আঁকোৱালি ল'লে and ক'লে, look Meena, চোৱা Meena, Jaimati was a sati, a great woman, এগৰাকী মহান নাৰী। Her sacrifice was not in vain. তাইৰ ত্যাগটো অথলে নগ'ল। ইন ভেইন, ভেইন মানে অথলে, কিন্তু নট বুলি আছে যে সেইকাৰণে নট ভেইন, অথলে নগ'ল। At last the child king was removed and Gadapani became the king. অৱশেষত সেই ল'ৰা ৰজাজনক আঁতৰাই গদাপানীয়েই ৰজা হৈ গৈছিল, গদাপানী ৰজা হৈছিল। Gadapani was a good king. গদাপানী এজন বৰ ভাল ৰজা বা স্বৰ্গদেউ আছিল। Even today, আনকি এতিয়াও people remember জয়মতী, মানুহে এতিয়াও জয়মতীক মনত পেলায়। There are জয়সাগৰ and জয়দৌল in শিৱসাগৰ in her memory. এতিয়া শিৱসাগৰত জয়সাগৰ আৰু জয়দৌল নামৰ দুটা, জয়সাগৰ মানে জয়সাগৰ পুখুৰীটোৰ কথা কৈছে, জয়দৌল মানে সেই দৌল মন্দিৰটোৰ কথা কৈছে। তাই জয়মতীৰ স্মৃতিত দুখন ধুনীয়া ঠাই বা সুন্দৰ ঠাই এটা বনাই থোৱা হৈছে, বৰ্তমান পোৱা যায়। ইয়াৰ পিছত চাওঁ, মীনা ফেল্ট ভেৰি হেপী, মীনাই বহুত সুখী অনুভৱ কৰিলে। She would perform a big role in the play. তাই সেই নাটকখনত আটাইতকৈ প্ৰয়োজনীয় ৰোলটো, আটাইতকৈ মজবুত, আটাইতকৈ ভাল কামৰ ৰোলটো তাইয়ে কৰিব। She would try to express the feeling of Jaimati. Surely Acharya would guide her. তাই যিমান পাৰি চেষ্টা কৰিব, ট্ৰাই টু এক্সপ্ৰেছ, জয়মতীৰ যিটো অনুভূতি সেইখিনি প্ৰকাশ কৰিবলৈ নাটকৰ জৰিয়তে প্ৰকাশ কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব। নিশ্চয় আচাৰ্যই তাইক গাইড কৰিব বা নিৰ্দেশনা দিব, কিবা কিবি শিকাবই, নিশ্চয় শিকাব। ইয়াৰ পিছত চাওঁ, মাদাৰ উইল ইউ হেল্প মি এ বিট ইন দ্য ৰিহাৰ্চেল। মা তুমি মোক অকণমান ৰিহাৰ্চেল মানে আখৰা বা প্ৰেক্টিছত সহায় কৰিবানে? মীনা আস্কড, মীনাই সুধিছিল। Her mother patted her and said smiling. তাইৰ মাকে তাইক মূৰত এনেকৈ টপটপকৈ কৰিছিল আৰু টপটপকৈ মানে মৰমতে কোবোৱা। Certainly my child, নিশ্চয়। I will, মই কৰি দিম। But now let's take our lunch. কিন্তু এতিয়া আমি আমাৰ দুপৰীয়াৰ আহাৰটো খাওঁ ব'লা। Aren't you hungry? তোমাৰ ভোক লগা নাইনে? Meena followed her mother to the kitchen. মীনাই তাইৰ মাকে পিছে পিছে কিচেনলৈ আগবাঢ়ি গৈছিল। হ'লনে? এইখিনিলৈকে। তাৰপিছত এই লেচনটো সমাপ্ত হ'ব। এই সমাপ্তিৰ পিছতে মই নেক্সট ভিডিঅ'ত তোমালোকক প্ৰশ্ন উত্তৰখিনি কৰাই দিম। হ'ব, আজিলৈ আহোঁ। ধন্যবাদ।